নমস্কাৰ ওয়েলকাম বেক টু ৰাজশ্ৰী ব্লগ মোৰ এটা নতুন ব্লগলৈ আপোনালোকক পুনৰ মই স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সবে ঠিকে আছে ময়ো ঠিকে আছোঁ আজি বহুত দিন হৈ গ'ল মই বহুত দিনৰ পৰা একো ভিডিঅ' আপলোড কৰা নাই সেয়েহে ভাবিলোঁ আজি এটা সৰুকে কিবা এটা ভিডিঅ' বনাও আপোনালোকে চাব বুলি আশা আপোনালোকে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ आज बनेगा तो बोले আমুকে কাটিছে ए আমুকে কাটিছে बोले মমায়ে কাটিছে দেই এয়া মমা দে মোৰ মাজু মমা আজি আমাৰ খানা 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 ইয়া মাংস কাটি আছে আমাৰ মমাই দৈ এক সেকেন্ড ইটো আউৰা আছে নেকি পিট নেকি ইয়াত নাথাকে নহয় মই ৰিপিট বুলি ভাবিছোঁ এয়া আমাৰ দেহা দেহা আজি ভাতটো ক'ত খাবা কৈ দিয়া হা ইয়াত খাবা কেলে হোৱাই কৈ দিয়া এফালে চাই খোৱা আকৌ কেলে খাবা এই হ'ব প'জ দিব নালাগে তুমি তুমি কেলে খাবা আমাৰ ভাত কৈ দিয়া আজি মাংস আছে আমাৰ ঘৰত মাংস আছে ইমান লৈ থাকে নেকি তুমি আনকালে মাংস নোখোৱা নেকি খাওঁ 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 চুমিৰা দি দিয়া মোক চুমিৰা দি দিয়াচোন এইফালে চুমিৰা দি দিয়াচোন চবকে চুমিৰা দি দিয়া চবকে এই ইয়াত কেমেৰাত হাই ফ্ৰেণ্ডছ কৈ দিয়া হাই ফোন ফ্ৰেণ্ডছ ফেট তুমি দেহা তুমি কবিতা এটা গাই দিয়াচোন পয়েমছ এটা গাই দিয়াচোন দে নহ'লে গানটো গাই দিয়া বিলতে হালিছেটো গাই দিয়া চবকে গাই শুনাই দিয়া ইয়াতে হালিছে লুলিয়া পটবে তুলনিত ফুলিছে ফুল নমস্কাৰ দি দিয়া নমস্কাৰ মোৰ নাম সিদিকষ্টানত মাংস কটা মেলা হৈ গ'ল মানে মামাই কাটি আছে কিন্তু মই যিখিনি বনাম মানে সেইখিনি মই লৈ আহি এইফালে মই একদম মছলা চছলা সানি থৈ দিলোঁ এতিয়া আমি আজি একচুৱেলি জুইত বনাম মানে আমি নহয় মই বনাম এইফালে জুই ধৰি কেৰাহী পাতি দিছোঁ আমাৰ একচুৱেলি জুহালটো মানে কি বুলি ক'ম ভঁৰাল তলৰ আছে মানে জুহালটো পাৰ্মানেণ্ট জুহাল নহয় মানে বেলেগৰ নিচিনা একদম ধুনীয়া তেনেকুৱা নহয় মানে জাষ্ট টেম্পৰেৰীকৈ ঠাণ্ডা দিনত মানে জুই জ্বলাবৰ কাৰণে এনেকৈ ব্যৱহাৰ কৰা হৈছে যে মাংসটো মই জুইতে বনাম সেইটো কাৰণে দেখাই দিছোঁ এইফালে কেৰাহী পাতি দিলোঁ কেৰাহী গৰম হ'লে তেল দি দিম আৰু বাকীবোৰ দেখাই দিম আপোনালোকেতো জানেই কেনেকৈ বনাই মই জাষ্ট এনেই দেখাম আৰু এইফালে মই মছলা চছলা সানি পিনে ধুনীয়াকৈ থৈ দিছিলোঁ হৈ গ'ল অলপমান টাইম মানে 10 মিনিটমান হ'ল চাগে তাৰপিছত মই ইফালে পিঁয়াজ আৰু নহৰু পিচি থৈছোঁ আৰু দুডোখৰমান ওপৰতে এনেই কাটি থৈ দিছোঁ মানে তেলত দি দিম আৰু এইফালে এইটো কি কয় আলু আৰু ওলকবি আৰু গাজৰ দুডোখৰমান দি দিছোঁ তাৰপাছত মানে কাটি থৈ দিছোঁ তাৰপিছত এইফালে মই বিলাহী আৰু গ্ৰীণ মটৰ এনেকৈ কাটি মেলি থৈ দিছোঁ এতিয়া জুইত বনালে একচুৱেলি মাংসটো খাবলৈ ভাল হয় সেইকাৰণে জুইত বনাম আজি এতিয়া মই ইয়াতে তেল দি দিম তেল দি দিলোঁ গৰম হ'ব দিম এতিয়া তেল দেখি পোৱা নাই চাগে ন ভালকৈ মানে এই জুই পোহৰটো বেছি হৈ গৈছে এইবোৰ দিছে তেলটো ফেন উঠিছে তেলটো ভালকৈ গৰম হওক তাৰপিছত আদা ৰচুন আৰু পিঁয়াজৰ যোনটো পেষ্ট হয় সেইটো মই ইয়াতে দি দিম তেজপাত আৰু এয়া আদা নহৰু পেষ্ট দি আছোঁ হাত ধুই লৈছোঁ দেই হাত ধুই পিনে দিছোঁ
ভাজি থাকিম একদম ৰঙা নোহোৱালৈকে। দেখিছে ন ইমান ধুনীয়া কালাৰ এটা আহিছে। এয়া আমি এতিয়া ভাজি আছোঁ। এয়া চাওক আমাৰ হেৰিখিনি আদা নহৰুখিনি ৰঙা হৈ গ'ল পুৰা ধুনীয়াছে, আৰু যোনখিনি পিঁয়াজখিনি সেইখিনি অলপমান হোৱাইট হৈ আছে, আৰু সেইখিনি মানে হোৱাইট মানে কি ব্ৰাউনেই হ'ল। এতিয়া মই ইয়াতে মাংসখিনি দি দিম। সেইটো মাংসটো মই এতিয়া দি পিনে এয়া লৰাই আছোঁ। অলপ ভালকৈ এইখিনি ফ্ৰাই কৰি ল'ম, তাৰপাছত এইখিনি বস্তু দি দিম। কালাৰ চব কি ধুনীয়া হৈছে। মাংসখিনি ভালকৈ ফ্ৰাই হৈ লওক। এতিয়া তেলবোৰ অলপ ওলাইছে, আৰু এতিয়া মই অলপ টাইম ঢাকন মাৰি দিওঁ, তাৰপাছত দেখাই আছোঁ। এয়া চাওক পুৰা ধোঁৱাটো কেমেৰাটো লাগিছে, সেইটো কাৰণে ভালকৈ হয়তো দেখা নাপাব পাৰে আপোনালোকে। এয়া চাওক একদম ধুনীয়াকৈ তেল ওলাই গ'ল, আৰু মাংসখিনি অলমষ্ট ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমাৰ যিখিনি আলু আৰু ওলকবি গাজৰ সেইবোৰ তেনেকৈ আছিল সেইকেইটা দি দিম। বা ইমান ধোঁৱা লাগিছে, এইবোৰ অলপ বেছিয়ে হ'ল চাগে। আমি 3টা মানুহে খাম, অকল মায়ে মাংস একেবাৰে নাখায়, অকল মই ভাইটি আৰু দেউতাই খাম। বা দেখোন মজা, চাওকচোন কি ধুনীয়া দেখা পাইছে। এতিয়া ঢাকি থৈ দিওঁ। এয়া একদম ফ্ৰাই কৰি আছোঁ। জুইত বনালে খাবলৈ যিমান টেষ্টি হয় সিমান কষ্টও হয়। ইমান ধোঁৱা, ধুনীয়াছে ফ্ৰাই কৰি আছোঁ। আকৌ ঢাকি দিওঁ অলপ দেৰি। এয়া চাওক চিকেন অলমষ্ট হৈ গৈছে, ধুনীয়াছে হৈ গৈছে। এতিয়া আমি ইয়াতে কাটি থোৱা বিলাহী আৰু গ্ৰীণ মটৰখিনি দি দিম, আৰু 2টামান জলকীয়া মই ফালি থৈছোঁ এইকেইটা দি দিম। আৰু বেলেগ একো মছলা ইয়াতে ইউজ নকৰোঁ, কিয়নো আমাৰ দেউতাই মানে মছলা আৰু ৰেড চিলি জ্বলা বেছি খাব নোৱাৰে, সেইটো কাৰণে ইয়াতে এতিয়া মই কেঁচা জলকীয়া 2-3টা দি দিম, আৰু কাটি থোৱা বিলাহী আৰু গ্ৰীণ মটৰটো দি দিম। এইখিনি ভালকৈ বিলাহীখিনি কেঁচা মটৰখিনি সিজাৰ পিছত অলপমানকৈ পানী দিম, কিয়নো কি এইটো অলপমান গ্ৰেভি টাইপ হ'ব, সেইকাৰণে অলপমান পানী দি এতিয়া অলপমান সিজি লওক আৰু অলপ, তাৰপিছত এয়া চব বিলাহীবোৰ কমি ধুনীয়াকৈ হেৰি হৈ গ'ল। এতিয়া অলপমান পানী দি দিম। বা মায়ে যিহেতু মাংস নাখায়, সেইকাৰণে মাৰ কাৰণে 2টামান আলু ইয়াত দি দিম, মানে আলু পিটিকা কৰি দিম। জুইত বনোৱা সহজ কথা নহয় দেই। আমাৰ ধুনীয়াছে গ্ৰেভি বনি গ'ল। অলপমান পানী দি দিলোঁ, এইখিনি হৈ গৈছে।
ধুনীয়া আছে আৰু অকণমান হেৰি হওক তাৰপিছত মই কাঢ়ি দিম এয়া চাওক মাংস বনি ৰেডি হৈ গ'ল একদম ধুনীয়া আছে চাওক ইমান ধুনীয়াকৈ সিজিছে একদম খাবলৈ হয়তো ভালেই হ'ব খাই পিনে জনাম বৰ ধোঁৱা ধোঁৱা হৈ গৈছে আপোনালোকে দেখোন ভালকৈ লুকটো দেখি পোৱা নাই বাট কৈ আছোঁ খাই কেনেকুৱা লাগিলে আকৌ আহি গ'লোঁ খাই বৈ খাই খানাটো খাই ভালে লাগিলে দেখা কৈ দিয়া বৰ্ণিঙত বিয়ে বনোৱা চিকেন কেনেকুৱা লাগিলে ভাল লাগিলে ভাল লাগিলে কিমান ভাল লাগিলে ভালে লাগিলে আৰু ভালে লাগিলে আৰু জ্বলা আছিলে নাই জ্বলা আছিলে আছিলে মিছা কথা কি কৈছা নাই নাই সুদা ভাত খাইছিলোঁ উঠাবাত খালা কেলৈ মাংস খোৱা নাছিলে নি তুমি মাংস খাইছিলোঁ তেন্তে আকৌ মিছা কথা কি কৈছা উঠাচোন যদি আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চালে যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ বাই বাই কৈ দিয়া বাই 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 Bye আজিলৈ bye. বাই বাই আকৌ নতুন ভিডিঅ' লগ পাম হয়নে দেহা বাই বাই